video, baby. So okay guys, so ঘপককে ভিডিওটো ষ্টাৰ্ট কৰিছো কিয়নো পৰিস্থিতি যেহেতু এতিয়ালৈকে অসমত ভাল হোৱা নাই বুলি ভিডিওটো লগালগ ষ্টাৰ্ট কৰিছো কাৰণ বেছি টাইম নলওঁ আপোনালোকে জলদি ভিডিওটো চাওক এনজয় কৰক অলপ হলেও মুহূৰ্ত আপোনালোকে নিশ্চয় এনজয় কৰিব কিয়নো বহুত কষ্ট কৰি এনেকুৱা পৰিস্থিতি ভিডিওটো বনাইছো প্লিজ 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 মোক সাপোৰ্ট কৰক আৰু ভিডিওটো শেষ হলৈকে এইখনো এটা মজা প্লেচ আপোনালোকে আহিব পাৰে আৰু বঢ়িয়া মজা লাগিছে বৰষুণটো হয় পাহাৰীয়া অঞ্চলত মেঘৰ বিখাত বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং মেঘৰ বিখাত বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং অলপ টাইম ৰলো জেগাটো ফিল কৰিলো আকৌ আমি সুন্দৰ এটা অনুভৱ লৈ চাংকি বুলি কৈ আছো চাই থাকো ভিডিওটো শেষ হলৈকে লগা কথা যে কৰোণাৰ কাৰণে আমাক চাংকিত সোমাব নিদিলে তথাপি আমি এইডোখৰ ভিডিঅ' ল'বলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষ হলৈকে চাব এটা আইডিয়া আহিছে ইয়াৰ পৰা যেতিয়া যামগৈ তেতিয়া বাইকৰ ষ্টাৰ্ট নিদিয়াকৈ যাম কিয়নো তললৈ যাম ষ্টাৰ্ট নিদিয়াকৈ বাইকখন তললৈ গৈ থাকিব আৰু এতিয়া ভিডিঅ' এটা চাওক অনুভৱ কৰক আচলতে ভিডিঅ'টো দিবলৈ মন নাছিলে মোৰ কিন্তু চেনেলটো যে মোৰ নতুন হয় সেইবাবে দিবলগীয়া হ'ল তেতিয়াহে গ্ৰ' কৰিব আৰু আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ মই নেক্সট বাৰ চাংকি মজা ভিডিঅ' লৈ জয় আই অসম